अब सदके कोई धन है क्या तेरी धूल से बढ़ के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোক সকলো ভালে আছেনে? আৰু আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগ ভিডিঅ'লৈ। পোনপ্ৰথমতে নতুন বছৰৰ সকলোলৈকে হীৰা বৰা শুভেচ্ছা থাকিল। আৰু বলক আৰম্ভ কৰোঁ মোৰ এই ইউটিউব চেনেলটিৰ প্ৰথমটো ব্লগ ভিডিঅ'। পোনপ্ৰথমতে মই মোৰ পৰিচয়টো দিব বিচাৰোঁ। আৰু মোৰ এই পিছফালে দেখিছে এইখিনি আমাৰ বাৰীৰে সাঁচি গছ, যিহেতু প্ৰথম ভিডিঅ' গতিকেলৈ বেলেগলৈ যোৱা নাই আৰু ঘৰৰ সন্মুখৰ পৰাই আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ। আৰু এয়া হ'ল আমাৰ বাগানৰ কিছুমান চাহ বাগান ৰুইছিলোঁ, গতিকেলৈ মাজে মাজে পুলিবোৰ মৰি যোৱাত সাঁচি গছ লগাই দিয়া হ'ল। এয়া গোটেই দেখিবলৈ পাইছে সকলো সাঁচি বাগানৰে হয়, সাঁচি গছে ভৰি আছে। ভিডিঅ'টোত পোনপ্ৰথমতে মই মোৰ পৰিচয় দিব বিচাৰোঁ। মোৰ নামটো হ'ল মুকুন্দ গগৈ আৰু মই অসমৰ শিৱসাগৰ জিলাত মোৰ ঘৰ। আৰু মই কৰি ভাল পোৱাৰ ভিতৰত দুটা কাম মই খুব ইম্পৰ্টেণ্ট দিওঁ। সকলোখিনি কাম কৰি ভাল পাওঁ যদিও মই দুটা কামত খুব ইণ্টাৰেষ্টেড হয়। সেয়ে মই আপোনালোকক এই চেনেলটোৰ যোগেদি এটা ভিডিঅ' দি যাম বুলিয়ে চেনেলটো খুলিলোঁ। মই ট্ৰেভেলিং কৰি খুব ভাল পাওঁ, বিশেষকৈ ড্ৰাইভিং কৰি পেলানি ভাল পাওঁ। আৰু মোৰ খুব ইণ্টাৰেষ্টেড কুকিঙত। মই খাদ্য সামগ্ৰী বনাই খুব ভাল পাওঁ। অসমৰ খাদ্য হওক, তো চাউথ ইণ্ডিয়ান হওক, নৰ্থ ইণ্ডিয়ান হওক, সকলোখিনি খাদ্য সামগ্ৰী মই বনাব পাৰোঁ। আৰু মই সকলোতে ইণ্টাৰেষ্টেড। মই সেইবাবে আপোনালোকৰ মাজলৈ এটি খাদ্যৰ সামগ্ৰী বনোৱা ভিডিঅ' দিম আৰু ট্ৰেভেলিং কৰা ভিডিঅ'সমূহ দিম বুলি ভাবি পেলানি ইউটিউব চেনেলৰ জগতত পোনপ্ৰথম ভিডিঅ' শ্বুট কৰিছোঁ। সেয়ে ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈ যায় আপোনালোক সকলোৱে ক্ষমা কৰিব। তো আশা কৰিলোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু বেল আইকনত প্ৰেছ কৰি ল'ব যাতে মোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ পোনপ্ৰথমতে যায়। সেয়ে আজিলৈ ইমানতে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। বাই বাই।